হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ আপোনালোক ভালেই আছে। আৰু আজি আমি ক'লৈ গৈ আছোঁ জানেনে? আজি আমি গৈ আছোঁ চিজুচা। আৰু চিজুচাত গৈ কেনেকুৱা লাগে আৰু ক'ত আছে জেগাখিনি আপোনালোকক সবিশেষ জনাম। আপোনালোকে মাত্ৰ ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকক। আৰু সেইয়া যে গেটটো অকণকৈ দেখিছে, সেইফালেৰে আমি যাম চিজুচা, যিটো হৈছে পিকনিক প্লেচ। পিকনিকৰ কাৰণে এটা ধুনীয়া সুবিধাজনক জেগা। আৰু ব'লক এতিয়া গৈ যাওঁ ভিতৰলৈ। উপস্থিত আছোঁ এখন চিজুচাত দেখিবলৈ পাইছে। আৰু আপোনাক প্ৰথমতে লুকুমদি ব্লগলৈ স্বাগতম জনাইছোঁ। এইখনৰ চিজুচাৰ ব্ৰিজখন ইয়াতে খুব সুন্দৰ লাগে, চব আহিব পাৰে, ইমানেই সুন্দৰ প্লেচ। খালি ইয়াত এটাই কথা, ইয়াত আহিলে খালি খোজটো ঘৰত শিকি আহিব লাগিব। যেনে চব শিলগুটি দেখিছেনে, বেলেগ বস্তু একো নাই। আৰু খুব ভাল লাগে এইটো চিজুচা পিকনিক স্পট। ইয়াতে চব আহে, ইয়াত বহুতো পিকনিক খাবলৈ আহিব, ইয়াত বনাই আছে। আমাক নিদিয়ে বাৰু তাত খাবলৈ, আমি এনেই আহিছোঁ। জাষ্ট চাই লওক কি ধুনীয়া। অকণ পাছত আমি পানীলৈ নামি যাম, কেনেকুৱা লাগে চব দেখুৱাম। লেটছ গো। আমিও আহি পাই গ'লো, দেখিছে চিজুচা। মই নাজানো ক'ত পালাহি ইয়া চিজুচা ৰ'দটো বহুত, এখন নল'লে থাকিব নোৱাৰি মানে। আচ্ছা, আমি চিজুচা পালোঁ। এইখন একো নাই, এইখন চিজুচাৰ এইখনেই দলংখন। মানুহে এইখনতে থাকে। এইখনত এই মানুহে যে কয় যে কেতিয়াবা আমুকে পানী আহিছে, অৰুণাচলে পানী আহিছে, কোনোবাই পানী আহিছে, এইখনেই গেটখন ইয়াতে থাকে। ইয়াত চব চুইচ গেট টাইপ। সেইখন এতিয়া খুলি থৈছে। যেতিয়া পানী হ'ব এই বন্ধ কৰি ল'ব। যেতিয়া আকৌ বেছি অভাৰ হৈ যাব এইখনকে দাঙি দিব, চবফালে পানী পানী হৈ যায়। এয়া পিকনিক খাবলৈ আহিছে ল'ৰা ছোৱালীবিলাকো চব। মোৰ ফুডটো বেয়া হৈ গ'ল ন। আৰু এয়া দেখিছে আই লাভ চিজুচা লিখা আছে। চাওক কি ধুনীয়া লাগিছে নহয়নে? আমাৰ মাজত ফটো উঠা পৰ্ব শেষ হৈছে বৰ্তমান। এয়া আমাৰ শ্ৰীদেৱী দেখিছে, শ্ৰীদেৱী অকণমান অপেণ্ডেড হৈ আছে। ৰ'দ ফটো ভাল হোৱা নাই। কি হ'ল জানমণি? ৰ'দ বহুত, চকু পৰিছে, মেলিব পৰা নাই মই। অকণমান এইফালে চাই দিয়াচোন, কেৰেচীয়া হৈ আছে মানুহজনী। আচ্ছা, এনেই ফিলিংছটো কেনেকুৱা? ফিলিংছটো ভাল, কিন্তু আবেলি অহা বতৰ সেইটো আচ্ছা আচ্ছা। জেগাটো মানে আবেলি আহিলে বহুত গৰম লাগিছে, ৰ'দত থাকিব নোৱাৰে। পিকনিক খাওঁ বুলি ভাবিলেও আপোনালোকে পিকনিক খাবলৈ ইয়ালৈ নাহিব। কাৰণ কিয় কৈছোঁ, শিলৰ বাদে বেলেগ একো নাই। না অকণমান ছাঁ আছে, না কিবা আছে। খালি ইয়াত শিল দেখিবা, ৰ'দ দেখিবা। আৰু যদি মানে পিকনিক খাবলৈ আহে, অকণমান দেৰিকৈ আহিবা আৰু ঘৰতে বনাই কৰি আনিব। ইয়াত বনোৱাৰ সুবিধাটো ইমান এটা উন্নত নাপাব মানে, বুজিছে? সেইকাৰণে আমি আহিছোঁ নহয় আজি। নেক্সট আমি খানা লৈ আহিম, তেতিয়াহে মানে ইয়াত খাম। সেইখিনি ইয়াত বনাবলৈ কাৰণে নাহিম আৰু জেগাখিনি বহুত ধুনীয়া লাগিছে বাৰু, বেয়া লগা নাই। পানীটো পূৰা চাফা, নামিলোঁ ঠাণ্ডা ঠাণ্ডা। এতিয়া যামগৈ। এয়া পানী, এয়া মোৰ মানুহজনী দেখিছে নহয়, মোৰ শ্ৰীদেৱী। এয়া মজা লাগিছে। এইয়া একেবাৰে ফিদা হৈ গৈছে তেওঁ গৈ শিলৰ আছে প্ৰেমত। অকণমান ধুনীয়াকৈ ফিদা হৈ হৈ। এই ইয়াত পানীত নামিম দেই, কেনেকুৱা লাগে চাম। আৰু আমিতো নেক্সট টাইম আহিম, তেতিয়া খানালৈ আহিম। আজি খানা এটা নাই, কাৰণ আমি এনেই আহিছিলোঁ চাবলৈ। ৰাস্তাটো ইমান এটা ভাল নহয়, আপোনালোকে এতিয়া আহিলে ৰাস্তাটো ভাল নাপাব। কিন্তু পিছত যেতিয়া আহিব, একদম ধুনীয়া ৰাস্তাবোৰ বনাই আছে। আৰু এতিয়া পানীত নামো ব'লক। এতিয়া কেনেকুৱা লাগিছে? মাছ মাছ অকণ অকণ মাছো আছে, চাওক। এয়া মাছ দেখিছে? বা, এয়া অৰুণাচল। আৰু তাতকৈ ডাঙৰ কথাটো হ'ল, আমি অৰুণাচলতে সোমাই গৈছিলোঁগৈ। আমাক নেদেখুৱালে আৰু ভিডিঅ'ত ন। কি হৈছিলে, কি কৈছিল পুলিচজনে? মানে আমি য'ত সোমাইছিলোঁ ন, সেইখন গেট অৰুণাচললৈ সোমাই। মানে এইফালে চিজুচা আহে, অঁ আমি ভুলকৈ সোমালোঁ। আমাক দেখাই দিছে, আমি ধুনীয়াকৈ আহি গ'লোঁ। অঁ, মানে আমি অৰুণাচলত ভৰি থলোঁগৈ আজি। এই জোতাযোৰ পিন্ধি যাব চোন, মই জোতাযোৰ খুলি লওঁ। আমাৰ এয়া চিজুচাত আহিলোঁ আমি। চিজুচাখন আপোনালোকক দেখুৱালোঁ, খুব সুন্দৰেই লাগে, ভাল লাগে। খালি শিলগুটি। আমাৰো ফটো চটো উঠা পৰ্ব শেষ হ'ল। এয়া মানুহজনীও ৰেডি হৈ গ'ল আৰু পূৰা দেখিবলৈ পাইছে। আৰু আপোনালোকে যাওঁ। আৰু এটা কথা আপোনালোকক ক'বলৈ আছে এইখিনিতে, কিয়নো আমাৰ যি লুকুমলি চেনেলটো, আপোনালোকে ভিডিঅ'বিলাক ঠিকেই চাই, বহুত ভিউজ হয়, কিন্তু আপোনালোকে ছাবস্ক্ৰাইবটো কিয় নকৰে বুজি নাপাওঁ। আপোনালোকে অকণমান মৰম দিব, এনেদৰে আপোনালোকক ধুনীয়া ধুনীয়া জেগাবিলাক দেখুৱাই থাকিম। আমি ধৰ কোনো ধৰণৰ পইচা নাপাওঁ ন ইউটিউবৰ পৰা। এতিয়া বৰ্তমান আপোনালোকৰ মৰম আশীৰ্বাদ লৈ আছোঁ। চ' আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অকণ আগুৱাই যোৱাত সহায় কৰিব, নে কি কোৱা? য়েছ, কৰি দিব। চ' লুকুমলি ব্লগ পৰা আজি বাই বাই।